পলিটিক্যাল এনকাউন্টার লিগেল নহয় বৈধ নহয় প্রথমতে আপোনালোকে চাব টিভিত এটা বাইট দিব টিভিত এটা কথা কব যেতিয়া তথ্য বিচাৰিব তেতিয়া বেলেগ আৰু এটা তথ্য দিব এটো এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ হইল এইবাৰ আৰক্ষী পলাই গৈছে আৰক্ষী সদায় অপৰাধী পলাই যায় তাৰ পিছত কব এনকাউন্টাৰ হোৱা নাই তেওঁলোক নিজে নিজে এক্সিডেন্ট হৈ মৰিছে এই পুলিচৰ এইখিনি কথা কেনেকা বিশ্বাস কৰিম আমি কওকচোন সিদিনা পবিত্ৰ সদনত তেওঁলোকে তথ্য দিলে কোনো এনকাউন্টাৰ হোৱা নাই বুলি মুছলমান মানুহ মাৰিলে কব এইটো এক্সিডেন্ট হৈ মৰি গৈছে ইনসিডেন্ট হৈ মৰিছে এনকাউন্টাৰ হোৱা নাই আৰু টিভিৰ আগত কব যে পলাইছিল কাৰণে মাৰিছে এই কথাখিনি টিভিৰ তাত ইউটিউবত থাকে কিন্তু তেওঁলোকে যদি ৰেকৰ্ড দিব বেলেগ ৰেকৰ্ড দিব এইটোই তো কথা এইটো নিউ প্যাটাৰ্ন যোৱা এনকাউন্টাৰ বিলাক লৈ যেতিয়া সদনত তেওঁলোকে ৰিপ্লাই দিব নোৱাৰিলে মিছা ৰিপ্লাই দিলে মিছা তথ্য দিলে পবিত্ৰ সদনত এতিয়া তেওঁলোকে এনকাউন্টাৰৰ পলিচি চেঞ্জ কৰিছে প্যাটাৰ্ন চেঞ্জ কৰিছে এতিয়া গভৰ্ণমেন্টৰ নিউ পলিচি দিটো এনকাউন্টাৰ হৈ আছে